Hello everyone, welcome back to my YouTube channel. So বাজিছে 9টা আৰু ডাৱৰীয়া হৈ আছে, বৰষুণো দি আছে। ইয়া দেখুৱাই দিছো অকণকে মানে বৰষুণ দি আছে পুৰা। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, এতিয়ালৈকে নাই এৰা। আমনি লাগি গৈছে আৰু দেখুৱাম আপোনালোকক মই আজি দিনটো কি কৰিম। চাই থাকক, অকণো স্কিপ নকৰাকৈ। বৰষুণো দি আছে, মই নানীহঁতৰ ঘৰলৈ গৈ আছোঁ এতিয়া। এয়া ছাতি লৈ গৈছোঁ আৰু অলপকৈ দি আছে দেই, আপোনালোকেও দেখা পাইছে চাগে। মই সেইকাৰণে ছাতি লৈ গৈছোঁ আৰু তাত কিবা এটা বস্তু ল'ব গৈ আছোঁ। আৰু আমাৰ মানে ওচৰত কঠীয়াবিলাক মই এতিয়া পাই গ'লোঁ আৰু নানীহঁতৰ ঘৰত কাপোৰ ঢেৰ মেলি থৈছে আৰু ধুনীয়া আছে কাপোৰবিলাক। মই যিটো বস্তুটো ল'ব আহিছিলোঁ সেইটো দেখুৱাই দিম দে আকৌ। এইটোৰ লগত বৰশীত মানে মাছ উঠাব, বৰশী আৰু দেখুৱাম আপোনালোকক। এইটো ধুনীয়াকৈ মিক্স কৰি আৰু বৰশীত লগাব বোলে। বৰশীত লগালে আৰু মাছবিলাক খাব, তাৰপাছত মাছ উঠি যাব আৰু দেখুৱাম। আকৌ মই এতিয়া গৈছোঁগৈ আৰু মাহঁতক বৰষুণেও ৰখাব পৰা নাই, ভগৱান। মই এতিয়া ঘৰলৈ পাই গ'লোঁ আৰু এইটো লৈ সেইটোৰ লগত মাছ ধৰিব বোলে, আঠাৰ লগত মানে। বৰষুণটো এৰিলে আৰু মাহঁতে বৰশী বাই আছে, দেখুৱাই দিম আপোনালোকক। বৰশীৰ লগত মাছ উঠাই আছে, মই গৈ আছোঁ তালৈ। অকণকৈ দি আছে, এতিয়াও বৰষুণ ইমানো নাই হেৰা বাৰু, হ'লেও দেখুৱাম আপোনালোকক। এতিয়া মই পালোঁ আৰু জেগালৈ। এয়া ভাইটি আৰু বৰশীত মাছ দুটা উমালে আৰু এয়া দেখুৱাই দিছোঁ। দুটা পাইছে আৰু বৰষুণ বেছি হোৱাৰ কাৰণে মই ছাগলীবিলাক সোমোৱাব লগা হৈছিল আৰু এতিয়া বৰষুণ হেৰিলে, সেইকাৰণে ছাগলীবিলাক আকৌ পথাৰত এৰাল দিবগৈ লাগে। আৰু ঘৰত এইবিলাকে দিনটো কৰি থাকোঁ আৰু দেখুৱাম আপোনালোকক বাৰু। আমাৰ ছাগলী 2জনী আছে আৰু সেই দুইজনীক এতিয়া মই এৰাল দিব গৈ আছোঁ। এইজনী ছাগলী সেইবিলাকেই কাম আৰু দিনটো এইবিলাক কাম কৰি থাকিব লাগে আৰু দেখুৱাই দিছোঁ আপোনালোকক বাৰু। আৰু এয়া ছাগলীটো মই এৰাল দিম আৰু ইয়াতে দি দিওঁ। ইয়াতে ঘাঁহ আছে, চব হাল বাই খতম কৰি দিলে আৰু সেইকাৰণে ইয়াত এৰাল দিম আৰু এয়া কোলা পোৱালিবিলাক মাকবিলাকক এৰাল দিলে আৰু সিহঁতে ওলাই যায় আৰু লগালগ, সেইকাৰণে সিহঁতে মাৰি দিছোঁ। পথাৰবিলাকত কঠীয়া সিঁচিলে আৰু সেইকাৰণে কঠীয়া সিঁচাৰ কাৰণে চব পথাৰবিলাকত মানে ছাগলীবিলাক এৰাল দিব নোৱাৰা হৈছোঁ। মানে পোৱালিবিলাক আছেতো, পোৱালিবিলাকে কঠীয়া সিঁচা জেগালৈ সোমাই যায়, সেইকাৰণে। আৰু বৰষুণ দিলে আৰু পানী একদম পূৰা পথাৰবিলাকত ভৰ্তি হৈ যায় আৰু এয়া পাহাৰো অকণকৈ দেখা পায় এতিয়া। আৰু ছাগলীয়েও ঘাঁহ খাইছে আৰু এতিয়া এয়া। আৰু আমাৰ গাঁওখন ইমান ধুনীয়া হৈ আছে, পূৰা গ্ৰীণ হৈ আছে। আৰু এয়া আমাৰ ফিছাৰী দেখুৱাই দিছোঁ। ইয়াৰ পৰা মাহঁতে মাছ উঠাব, এতিয়া দেখুৱাম বাৰু। বৰশীৰ লগত উঠাব। খাইছে আৰু এতিয়া এয়া ধুনীয়াকৈ খাই আছে একদম।
আৰু বৰষুণ দিলে আৰু পানী একদম পুৰা পথাৰবিলাকত ভৰ্তি হৈ যায় আৰু এয়া পাহাৰো অকণ অকণকৈ দেখা পায় এতিয়া আৰু ছাগলীও ঘাঁহ খাইছে আৰু এতিয়া এইয়া মানে ছাগলীবিলাক পথাৰত এৰাল দিব নোৱাৰে আৰু এতিয়া গালি দিয়ে যে লোকৰ গালি শুনিব পায় সেইকাৰণে আৰু ওচৰবিলাকতে মাৰি দিওঁ আৰু এৰালটো দি থৈছে আৰু এয়া বহুত ধুনীয়া ধুনীয়া হয় কালাৰিং আৰু আমাৰ মিচিং মেখেলা চাদৰবিলাক বহুত ধুনীয়া মানে কালাৰিং সঁচাকৈ বহুত ভাল লাগে এয়া দেখুৱাই দিছোঁ ইমান ধুনীয়া ধুনীয়া ফুল বৰষুণৰ বতৰত নানীয়ে কাপোৰ মেলি থৈছে ইয়াত ধুইছিলে বেচেৰা নুশুকালে সেইকাৰণে এনেকৈ মেলি থৈছে আৰু এয়া বহুত ধুনীয়া ধুনীয়া বেচেৰা লুকাইছে মাছ ধৰিব নোৱাৰিলে যে সেইকাৰণে লাজ পাই লুকাইছে আৰু মা এনেকৈ শুই আছে বৰষুণ বেছি হৈছে যে বেচেৰি আৰু আনে এয়া মোৰ লগত যোৱা বেমাৰী ন মোৰ লগতে থাকিব আৰু দিনটো মোৰ লগতে থাকে তাৰপাছত একদম পূৰা মোৰ লগতে থাকে আৰু মোক একদম কামোৰ দি থাকে আইনে মোক কামোৰ দি থাকে হয় না হাই এম টকাই হাই এম টক হেল্ল' হেল্ল' এম টক হেল্ল' এম টক নিজে নিজে কথা কৈ আছে চা এয়া চা আইনটো পঢ়িয়ে নে পঢ়িব আইনে পঢ়িব ন পঢ়াচোন অঁ পঢ়িব তাই আৰু মোৰ এক্সামো আছে দেওবাৰে এক্সাম আছে মোৰ একদম পূৰা মাথা একদম গৰম হৈ গৈছে আৰু পঢ়িলে সেইটো থাকি যায় সেইটো পঢ়িলে সেইটো থাকি যায় কি ক'ম আৰু তো এক্সামো ওচৰত হৈ গ'ল আৰু সেইকাৰণে মই ভিডিঅ' আপোনালোকক দিব নোৱাৰা হৈ আছোঁ আৰু এক্সাম খতম কৰি আপোনালোকক পূৰা ৰেগুলাৰ ভিডিঅ' দিম আপোনালোকক চ' আপোনালোকে মোক প্লিজ ছাপোৰ্ট কৰিব আৰু বৰষুণ দি আছে মানে বৰষুণ পূৰা আৱাজটো আহি আছে চাগে মোৰ আৱাজ ভালকৈ শুনা নাপায় চাগে আৰু ইমানেই জোৰ দিছে বৰষুণ দিছে এয়া মা আৰু ভাইটিয়ে বৰশী বাইছিলে নহয় সেইটো ইমান পালে মাছটো দেখুৱাই দিছোঁ আপোনালোকক আৰু সেইটো মাটিমাহৰ চব্জিত লগাব লাগে মায়ে মাটিমাহৰ চব্জি বনাই আছে তো গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু মই আজি দিনটো কি কাম কৰিলোঁ সেইবিলাক আপোনালোকক দেখুৱালোঁ বাৰু আৰু এতিয়া সন্ধিয়া হৈছে আৰু এনে সন্ধিয়া টাইমত অকণ ওলাই যাওঁ বুলি ওলাই আহিছোঁ আৰু ঘৰৰ পৰা তেতিয়া মনবিলাক ভাল হৈ থাকে ফ্ৰী হৈ থাকে মানে ঘৰতে অকল সোমাই থাকিলেও ভাল নহয় সেইকাৰণে মই অকণ ওলাই আহিছোঁ আৰু দেখুৱাই দিছোঁ সন্ধিয়া টাইমত মানে কেনেকুৱা ভাল লাগে আমাৰ জেগাবিলাক দেখুৱাই দিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো মানে নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু মোৰ ফেচবুক পেজটো সকলোৱে ফ'ল' কৰিব নাপাহৰিব আৰু যোনে ফ'ল' কৰা নাই এতিয়া প্লিজ ফেচবুকত মানে ফ'ল' কৰিব ত' আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই